হেল্ল' গাইজ, আজি মই আপোনালোকৰ ওচৰত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল আপোনাৰ দৰিকণা মাছৰ এটা চাটনি, আৰু এটা হ'ল আপোনাৰ বেঙেনা পিটিকা, আৰু এটা হ'ল আপোনাৰ ভেদাইলতা বৰ। ভিডিঅ'টো মই কেনেকৈ বনাইছোঁ সেই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব, আৰু কি কি বস্তু দিছোঁ, দৰিকণা মাছটো মই কেনেকৈ বনাইছোঁ, বেঙেনা পিটিকাটো কেনেকৈ কৰিছোঁ, আৰু ভেদাইলতা বৰটো মই কেনেকৈ বনাইছোঁ, সেইকাৰণে ভিডিঅ'টো সম্পূৰ্ণ চাব। ভিডিঅ'টো মিছ নকৰিব আৰু স্কিপ নকৰিব, আৰু মোৰ ইউটিউবৰ একাউণ্টটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো আপোনালোকে টিপি দিব। আহক ভিডিঅ'টো সম্পূৰ্ণ মই আৰম্ভ কৰোঁ। সেয়া আপোনাৰ বঙালী ধনিয়া পাত আৰু দৰিকণা মাছ দেখিছে, যিহেতু মই আগৰ ভিডিঅ'ত মই কৈছিলোঁ দৰিকণা মাছৰ এটা চাটনি বনাম বুলি। ইয়াত মই আদা দিছোঁ, নহৰু দিছোঁ, জলকীয়া দিছোঁ। তাৰ দিয়ে মই এইটো চাটনি বনাম দৰিকণা মাছ দি পেলাই। আৰু সেইকাৰণে সম্পূৰ্ণ ভিডিঅ'টো চাব আপোনালোকে, মই কেনেকৈ বনাইছোঁ দৰিকণা মাছেৰে চাটনি। আপোনালোকে এনেকৈ বনাই খাব, বহুত ভাল লাগে, যিহেতু মই খাইছোঁ। তেতিয়াহ'লে আহক মই কেনেকৈ বস্তুটো বনাওঁ, পাকঘৰলৈ ব'লক। সেয়া মই পাকঘৰত আহিলোঁ, এইখন তেল দিলোঁ, এতিয়া মাছখিনি পূৰা তাত দি দিলোঁ। 5 মিনিট বা 10 মিনিট সময় ভাজিম, বেছি সময় ভাজিব নালাগে, বেছি সময় ভাজিলে বেয়া হ'ব। কম সময়তে ভাজি পেলাই আপোনালোকে মাছখিনি তাৰ পৰা কাঢ়ি থ'ব, কাঢ়ি পেলাই পটাত আপোনালোকে সুন্দৰকৈ পিচিব মাছটো। পিছাৰ পিছত আপোনাৰ এনেকুৱা হৈ যাব, এনেকুৱাকৈ মোৰ চাটনি মোৰ হৈ গ'ল। পিছাৰ পিছত অকণমান হ'ল আৰু তথাপি মানে কি খাই বহুত ভাল লাগে। এনেকৈ আপোনালোকে চাটনি বনাই খাওক, ভাল লাগিব। তেতিয়াহ'লে আহক, এইটো হ'ল মোৰ বেঙেনা পিটিকা। এয়া মোৰ পিটিকা হৈ গ'ল, বেঙেনা পিটিকা। ইয়াত মই আপোনাৰ পিঁয়াজ দিলোঁ, জলকীয়া দিলোঁ, আৰু দিলোঁ আপোনাৰ বঙালী ধনিয়া পাত দিলোঁ। এনেকৈ দি পেলাই মই এটা পিটিকা বনালোঁ। সেয়া হ'ল আপোনাৰ ভেদাইলতা পাত, তাৰ দি মই এটা বৰ বনাম। আৰু এইখিনি এতিয়া মই ভালকৈ ধুই লৈছোঁ। ইয়াত মই আদা দিছোঁ, নহৰু দিছোঁ, জলকীয়া দিছোঁ। এতিয়া মই পিচিম, পিছাৰ পিছত মই বৰ বনাম। এয়া দেখিছেই বৰ বনাই আছোঁ, কেনেকৈ বনাইছোঁ বৰ এয়া চাওক। আপোনালোকে এনেকৈ 3টা ৰেচিপি এনেকৈ বনাই খাওক, খাই বহুত ভাল লাগে। মই যিহেতু খাইছোঁ, আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ বহুত ভাল লাগিছে।